গুড মৰ্নিং এভৰিৱান। আজি এনেকৈয়ে ষ্টাৰ্ট কৰিলোঁ। এফালে ৰুটি আৰু আলু চব্জি বনাব লৈছোঁ। এফালে মা আৰু ৰিকিয়ে চাহ খাই কথা পাতি আছে আৰু মই এফালে প্ৰিপেৰেশ্যন কৰি আছোঁ ব্ৰেকফাষ্ট বনাবৰ কাৰণে। পটাপট ৰুটি বনাই চব্জি বনাই আজৰি হৈ গ'লোঁ। মাহঁতো ইয়াতে চাহ খাই আছিলে যে মাহঁতৰ লগতে কথা পাতি আছিলোঁ। ভিডিঅ' কৰিবলৈ থাকি গ'ল, গম পায়নে? এতিয়া আপোনালোকক কিনো দেখাম আৰু আলু চব্জি চিম্পলকৈ এনেই বনাইছোঁ। শুকান জলকীয়া জাষ্ট এটা, পিঁয়াজ দি পিনি আৰু বাকী ৰুটি পাপালে শুকান বনাই। আজি আমাৰ সকলোলে ঘি দিয়ে বনাইছোঁ যিহেতু ছানডে হয়। তো বোলে এটাকে বনাই। তো এয়া গ্ৰীণ টি লৈ পিনি মই ৰ'দতে অকণমান বহিছোঁ। এতিয়া ৰ'দটো ল'ব পাৰি, তথাপিও আজি ৰ'দটো বহুত কাঢ়া দেই। মই অলপ দেৰি বহিয়ে গাটো পুৰি গৈছেগৈ, চকুটোৱে মেলিব পৰা নাই। হেল্ল', আপোনালোকক তাৰ পৰা দেখুওৱা নহ'লে নহয়, একেলগে খাই মেলি ল'লোঁ সকলোৱে। খোৱাৰ পিছত বোলো মই নাই চুলিখিনি ধুই লওঁগৈ। কালি সেই গোটেই বেক কম কৰিলে এডোখৰ গোটেই ফুলি আছে এনেকুৱা মানে জত পূৰা। তো ধুনীয়াকৈ সেইটো আপোনাৰ চেম্পু দি ধুলেহে যায়। তো সেইটো কাৰণে ধুনীয়াকৈ চেম্পু দিলোঁ, কণ্ডিশ্যনাৰ লগাই দুবাৰমান চেম্পু দিছোঁ। তাৰপিছত যেনিবা এতিয়া দেখিছে একদম ফ্লেট হৈ গ'ল। চ' মূৰ ধুলোঁ, মূৰ ধুই আকৌ একেবাৰে গাটো ধুই ল'লোঁ। ধুই পিনি লগালগ কিটচেনলৈ আহিছোঁ, কাৰণ সেইখিনি কৰোঁতে দেৰিয়ে হ'ল। আমি ব্ৰেকফাষ্ট কৰোঁতে আজি 12টা বাজিছে। তো সেইটো কাৰণে আহিলোঁ। আহি প্ৰথমতে খানাত লাগিলোঁ। তাৰপিছত পাপাই কাটি দিলে তিতা কেৰেলা। তো তিতা কেৰেলা ভাজি আছোঁ। তাৰপৰা বোলো মাছৰ জোল কালি ৰাতি আছিলে, তাতে মাহঁতলৈ মাছ দি পিনি মাহঁতে মাছৰ জোল খাম বুলি ক'লে। তিতা কেৰেলা চব্জি হৈ গ'ল। তাৰ বোলো চব্জি আৰু নবনাওঁ, বেঙেনাকে পুৰোঁ। চ' বেঙেনাও পুৰি আছোঁ, বেঙেনা পিটিকা। আৰু বাকী ডিকি মই চিকেন খাম, কালি আমি নাই খোৱা যিহেতু। তো চিকেনটো জ্বলা কমকৈ দিয়ে বনোৱা আছে। তো ভাবিছোঁ নাই চিকেনকে অকণমান খাম। লোকেল চিকেনটো পাৰি আৰু খাবলৈ, হাঁহটোতো নাখাওঁ কেতিয়াও মই এতিয়া। যদি ভাল হৈ যায় পৰহিলৈকে একেবাৰে, এতিয়াতো ভাল হৈ গ'ল পূৰা অ'কে, তথাপিতো ভয়তেহে খোৱা নাই। চ' সেয়া খাম। তো আজি আমাৰ লাঞ্চত সেয়াই আছে, মাছ আছে, মাংস আছে। তাৰপৰা বেঙেনা পিটিকা, যিটো মোৰ ফেভৰেট হয়, মাংস আৰু বেঙেনা পিটিকা, সেই দুটা হ'লে আৰু মোক একো নালাগে। তাৰপিছত তিতা কেৰেলা চব্জি। তাৰপিছত আজি আমাৰ ঘৰখনত টিকলিজনী বাৰ্থডে, গম পায়নে? ৰাতিপুৱা উইচ কৰিবলৈ ফোন কৰিলোঁ, তাই মোমায়েকৰ ঘৰত আছেগৈ, নাই মানে। তো ইমান মিছ কৰিছোঁ নহয় তাই। আজি অকণমানজনী বাৰ্থডে, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব তাইৰ কাৰণে দেই। সেইটোৱে বিচাৰোঁ আৰু তাই যাতে অকল ভালেই হয় চব। বেঙেনা পুৰি আছোঁ, তিতা কেৰেলা ভাজি। আপোনালোকে কোনে কোনে তিতা কেৰেলা ভাজি খাই ভাল পাব জনাবচোন, ভাল পায়। আৰু বেঙেনাটোতো মোৰ ফেভৰেট হয়, ফেভৰেট আৰু। এইফালে কাম কৰাৰ লগতে কমলাকে খাইছোঁ। কমলা এনকালে মই ৰ'দতে খাওঁগৈ, এতিয়া সময় পোৱা নাই কাৰণে এটা খাই ল'লোঁ। তাৰপিছতে বনাই হৈয়ে যাব 10 মিনিটত, তেতিয়া বাহিৰত গৈ ধুনীয়াকৈ খাম। বাকী পাপাহঁতে মধুৰি খালে, তাৰপৰা এতিয়া কমলা দি থৈছোঁ কমলা খাবলৈ। বাকী ডিকি আজি পূৰা আজি গেমত বিজি। প্লে' ষ্টেশ্যনটো আজি চাগে 3-4 মাহ মূৰত খেলিবলৈ লৈছে। আজি পূৰা খেলি আছে, তাতে দি থৈ আহিছোঁ খাই ল'ব বুলি। মই অকণমান ৰ'দত বহিমগৈ আৰু। তাৰপিছত এইফালে জলফাই আচাৰ আমাৰ। আপোনালোকে কোনে কোনে আচাৰ খাই ভাল পায় ক'বচোন। মই যে ঘৰত বনোৱা আচাৰ খাই বহুত ভাল পাওঁ, কিন্তু কিছুমানে ভাল পাওঁ, চব ইমান ভাল নাপাওঁ। নেমু চেমুবোৰ ইমান ভাল নাপাওঁ, জলফাই তেনেকুৱাবোৰ বিৰাট ভাল পাওঁ। আম ঘৰত বনোৱাহে খালি বিৰাট ভাল পাওঁ। ইফালে মাংস গৰম কৰিছোঁ। চ' ককক ধুনীয়াকৈ খুৱাই ল'লোঁ। মাংস আছে ন ঘৰত বহুত, তো তাক ধুনীয়াকৈ দি ল'লোঁ। ভিতৰতে দিছোঁ, ঘৰৰ ভিতৰত, উপায় নাই। ভাত বাঢ়ি দিলোঁ মায়ে মই মিলি। আৰু আজি আমাৰ লাঞ্চ এয়াই আছে, ফুলকবিৰ জোল, মাংস, লোকেল মুৰ্গী, তাৰপিছত তিতা কেৰেলা চব্জি, বেঙেনা পিটিকা, তাৰপিছত এতিয়া পাপৰ ফ্ৰাই কৰি আছোঁ। গৰমে গৰমে কৰি দিছোঁ আৰু লাষ্টত একেবাৰে। আৰু এইফালে কালি ৰাতি মই বইল দালি বনাইছিলোঁ যে অকণমান পি খাবলৈ, মই বিৰাট ভাল পাওঁ বইল দালি খাই। তাত খালি আদা আৰু বিলাহী দিলেহে মানে বেছি ভাল পাওঁ আৰু। তাৰপৰা এইফালে পাপৰটো পটাপট ফ্ৰাই কৰিলোঁ। খাই বৈ আমি আজৰি হৈ গ'লোঁ। তাৰপিছত ককক আকৌ খানা দিলোঁগৈ। মাংস হাৰ্ডিখিনি বোলো ডিকি ক'লোঁ চোৱাচোন সি আছে নেকি, আছিলে, তাক হাৰ্ডিকেইডাল দিলোঁ। তো এতিয়া মেইন কাম কৰোঁগৈ, বাচন ধুওঁগৈ। তো ধুই মেলি একেবাৰে আজৰি হৈ লওঁ। অলৰেডি 3টা বাজিলে, আজি অকণমান দেৰি হ'ল। চাহ বনাইছোঁ এতিয়া পটাপট, পাপাক চাহটো দি লৈছোঁ। আজি ছানডে বুলি ৰিং পাপৰকৈ অকণমান বনালোঁ, পাপাক দি লওঁগৈ আৰু। আৰু এইফালে ডিনাৰ বনাবলৈ মই আহি গ'লোঁ। আজি ডিনাৰত মই চব্জি বনালোঁ, তাৰপিছত হাঁহৰ মাংস আগদিনাখন আছিলে যে বনাই থোৱা, তাৰ গৰম কৰিলোঁ আৰু মাছ ফ্ৰাই কৰিলোঁ। সেয়াই আছিলে, পটাপট এফালে লাগি গ'লোঁ আমি বহাত। আজি আপোনালোকক বনোৱা নেদেখালোঁ আৰু, বনাই হ'লতহে আপোনালোকক দেখাইছোঁ। এইফালে ওলকবি চব্জি বনালোঁ। তো সেয়াই আজি খানা। আৰু এইফালে মায়ে দালি বাঢ়ি আছে আৰু আমি খানা বাঢ়ি ৰৈ আছোঁ, পাপা অহাই নাছিলে। আৰু এইফালে খাই বৈ উঠি নিজৰ কামখিনি কৰি একেলগে বহি সকলোৱে বিগ বছখন চালোঁ।
মই বহুত দিনৰ পৰা ভাবি থকা বস্তু এটা মোৰলৈ আহি গ'ল মিন্ত্ৰা। এইটো বাৰু আপোনাৰ চেলৱাৰ ছেট হয়, সেইটো নহয়। ইয়াত যিটো আছে এইটো বক্সত মই মানে ফাউণ্ডেশ্যন পেকৰ বহুত দিনৰ পৰা ইউজ কৰিম বুলি ভাবি ফাইনেলি দিলোঁ এতিয়া। তাৰপিছত আজি বহুত দিন লাগিলে, অলম'ষ্ট 15 ডেইজৰ পাছত আহিছে। যিহেতু মিন্ত্ৰাত এতিয়া চেল চলি আছে, তো মই চেলৱাৰ 2টা ছেট, তাৰপৰা শাৰী, ঢেৰ কিবা কিবি দিছিলোঁ। চ' ফাৰ্ষ্ট পাৰ্চেলটো আহি পাইছে চেলৱাৰ ছেট এটা, সেইটো মই আপোনালোকক দেখাম। কিন্তু মানে বেছি হেপী হৈছোঁ মোৰ ফাউণ্ডেশ্যনটো আহিলে কাৰণে। মানে মেকআপ আৰ্টিষ্টবোৰে ইউজ কৰি থাকে ন, এইটো ভাল লাগে বহুত, আৰু মোকো ইউজ কৰোঁতে মানে ভাল লাগিছিলে মোৰ। চ' এইটো ভাবিলোঁ এইটো কৰোঁ। চ' মনটো ভাল লাগি গৈছে, গম পায়নে? মিন্ত্ৰাত পূৰা চেল চলি আছে, আপোনালোকে লৈ লওক, কাৰণ মিন্ত্ৰাত ইমান কমত আকৌ নাপায় আৰু। আজিকালি মিন্ত্ৰাত দামবোৰ আগতকৈ বহুত বাঢ়ি গ'ল। চ' লৈ ল'ব। মই এই জাষ্ট খাই বৈ উঠিছোঁহে, গম পায়নে? এয়া নেক্সট ডে'ৰ ভিডিঅ' হয়। মই ৰাতিপুৱাৰ পৰা ব্লগ বনোৱা নাছিলোঁ, গম পায়নে? কিন্তু ৰাতিপুৱাই মোৰ ফেভৰেট পাৰ্চেলো আহিলে, ভাবিলোঁ নাই বনায়েই দিওঁ। আৰু সেইদিনাখন মাহঁতৰ লগৰে ভকত এজন ঢুকাইছিলে, সেইবাবে দুপৰীয়া সাঁজটো মাহঁতে বইল খাম বুলি ক'লে। চ' সেইটো কাৰণে বইল দালি, তাৰপৰা কলডিল আছিলে, মই বোলো বইল কলডিলকে বনাওঁ। তাৰপিছত আৰু আলু পিটিকা, তেনেকুৱাই আৰু চব বইল আছিলে। পাপাইতো সেইদিনাখন খানাই নাখালে বাৰু। আৰু এইফালে কলডিলত দিবৰ কাৰণে মই আদা, নহৰু, পিঁয়াজ ৰেডি কৰিলোঁ। কুকাৰত একেলগে গোটেইখিনি বস্তু দি দিছোঁ, বিলাহীও দি দিছোঁ। তাৰপৰা পানী অকণমান দি চিটি মাৰি দিলে হৈ যাব 3টা। আৰু জলকীয়া এটাও দি দিছিলোঁ। আপোনালোকে জ্বলা যিমান খায় সেইটো হিচাপত দিব। নিমখ দিছোঁ এয়া চিটি মাৰিবলৈ দি পিনি লগতে বেঙেনা পিটিকাৰ কাৰণে বেঙেনাও ৰেডি কৰিলোঁ। ফাউণ্ডেশ্যন, তাৰপিছত খাবৰ কাৰণে 2টা কমলা লৈছোঁ। এইফালে পিটিকাত দান আলু, তাৰপৰা এইফালে আছে বেঙেনা, আৰু তাত চিটি মাৰিছে, হৈ যাব আৰু সেইটো। তাৰপৰা এইফালে ধনিয়া তাৰ কাৰণে কাটি ৰেডি কৰি থৈছোঁ। আৰু এইফালে মোৰ বইল কলডিল ৰেডি হৈ গ'ল। তাৰ পৰা ধনিয়া দিলোঁ, আৰু নিমখ দৰকাৰ হ'লে অকণমান দি দিব। আৰু ইভিনিং টাইমত মই আজি গ'লোঁ মামাহঁতৰ ঘৰলৈ। আৰু এয়া দেখিছেনে মামীয়ে মই যোৱাৰ কাৰণে কি কি যে বনাই খুৱাইছে, পকৰী, ঘুগুনি, আণ্ডা বইল। মৰ্ণিং এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? ময়ো ঠিকে আছোঁ। আজি ৰাতিপুৱাৰ পৰা একদম ভিডিঅ' বনাম বুলি ভাবিলোঁ, কিন্তু নবনালোঁ। এতিয়া এয়া 12:30 হ'ব হৈছে, এতিয়াৰ পৰাহে বনাইছোঁ। ৰাতিপুৱা উঠিলোঁ, আজি একো বনাব লগা নহ'ল। কালি ৰাতি ৰুটি বনাইছিলোঁ, ৰুটি থাকি গুচি গ'ল কেইবাখনো। তাৰপিছত ব্ৰেডো আছিলে, সেইটো কাৰণে বোলো দুপৰীয়া দালিৰ লগতে, মাহঁতেনো ব্ৰেকফাষ্ট আপোনাৰ 12টা বজাৰ পাছতে অলম'ষ্ট কৰে, দালি হৈয়ে যাব, তেতিয়ালৈকে তেনেকৈ খাব। আৰু আমিতো ব্ৰেডে খাম। আৰু একচুৱেলি ৰাতিপুৱাৰ পৰা নবনালোঁ মানে ডিকি কালি ফিল্ডলৈ গ'ল, ফিল্ডতে থাকিব লগা হ'ল। চ' এতিয়া মই কালি ৰাতিও অকলে আছোঁ, এতিয়াও অকলে আছোঁ। সেইটো কাৰণে ইমান মনটো ভালো লগা নাছিলে, সেইকাৰণে বনোৱা নাছিলোঁ। কিন্তু এতিয়া ডিকি তাৰ পৰা ওলালে, আহি আছে আৰু। তো ভাবিলোঁ নাই ভিডিঅ'টো বনাওঁ, ষ্টাৰ্ট কৰোঁ। তাৰপিছত সেয়াই আৰু বনাব লগা হোৱাও নাই, আপোনালোককনো কি দেখাওঁ। বাকী মাহঁতো এতিয়া খাবলৈ গৈছে, মই পটাপট খাই লওঁ। মই নিজেই খোৱা নাই আজি, মানে কি হ'ল, ইটো ৰুম চাফা কৰিলোঁ আজি, মুনুবাইৰ লগত লাগি সেইখন কৰোঁতে বহুত দেৰি হ'ল। তাৰপিছত আকৌ গাটো ধুই ল'লোঁ, ধুই মেলি আজি আকৌ ৰ'দটো ওলোৱা নাই। এতিয়া পটাপট যাওঁ, লাঞ্চৰ প্ৰিপাৰেশ্যন কৰোঁগৈ। ব্ৰেকফাষ্টত আজি ব্ৰেড আণ্ডা তেনেকুৱাই আছে। তো ব'লক, মই বোলো ভিডিঅ'টো ষ্টাৰ্টটো কৰি দিওঁ। আৰু আপোনালোকে এতিয়া এণ্ড অফ ছিজন চেল চলি আছে, অনলাইন অৰ্ডাৰ কৰিছেনে নাই বাৰু? মই পূৰা কৰিছোঁ অৰ্ডাৰ। আৰু আমাৰ জানুৱাৰীত ভাল ভাল অকেজন কেইটামানো আছে, সেইটো কাৰণে অৰ্ডাৰ কৰি আছোঁ। মুঠতে অকল পাৰ্চেলকে আহিছে মোৰ। এতিয়াও সেই এটা আহিলে, খুলিলোঁ। তাৰপিছত বাথৰুমত থাকোঁতে আকৌ ফোন আহিছে, বোলো আপুনি থৈ যাওক, অ'টিপিটো দি দিছোঁ। তো সেইটো চাওঁগৈ কিনো আহিছে। এইটো এটা চেলৱাৰ ছেট, মই ভালকৈ পিছত দেখাম বাৰু। এতিয়া কিটচেন গৈ লওঁ ৰ'ব, কাৰণ 12:30 হ'ল। এটা ফ্লিপকাৰ্টত দিছিলোঁ, এটা মিন্ত্ৰা আছিলে আগৰটো, এইটো ফ্লিপকাৰ্ট। মই দেখাম ৰ'ব আপোনালোকক। ৰিকি আছে নহয়। কিটচেনত বনাবলৈ লৈছিলোঁ, পাপাহঁতক খাই বৈ দি। তাৰপিছত আৰু এটা পাৰ্চেল আহিছে। এইটো কি আহিছে আপোনালোকক মই জনাম। এই যে চেইন লগা বেগবোৰ যে, তেনেকুৱা মিছ'ত দিছিলোঁ, একদম কম দামতে দি থৈছোঁ মানে। তো আহিলেহে গম পাম। তো আহিছে পাৰ্চেলটো, লৈ লওঁগৈ ব'লক। চকলেটখিনি দিছিলোঁ জানেনে, শেষ হ'ল যে, আৰু দিছিলোঁ 3টা, সেইকেইটাহে অহা নাই। আজি এসপ্তাহ হৈ গ'ল, বাকী গোটেইখিনি বস্তুৱে আহিছে। ড্ৰেছ এটা দিছিলোঁ, চেলৱাৰ দিছিলোঁ। এতিয়া আপোনাৰ কিবা কিবি অকেজনবোৰ আহিয়ে থাকে যে, আৰু ডিছকাউণ্টতে পাওঁতে দি দিছোঁ আৰু একেবাৰে। আজিকালি নহ'লে মিন্ত্ৰাত নকমেই দাম একেবাৰে। চাওক, মই বেগ দিছিলোঁ, এই কাপোৰ ভৰাবলৈ যে দিয়ে বেগ, তেনেকুৱা দিছিলোঁ, ডিকি ইউনিফৰ্মবোৰ ভৰাই থ'বলৈ। কি হ'ব আপোনালোকক দেখামগৈহে, বেলেগ একো নহয়। কলডিলৰ চব্জি হ'ব, তাৰপিছত দালিটো বনোৱা হৈয়ে গ'ল ৰুটিৰ লগত খাবৰ কাৰণে। তাৰপিছত আৰু মই ভাবিছোঁ ব্ৰকলি, বন্ধাকবি, তাৰপিছত গাজৰ, তেনেকৈ মিক্সকৈ এখন চব্জি বনাওঁ ধুনীয়াকৈ, পাঁচফোৰণ দি পিনি। ডিকিয়ে খালি নেখায় আৰু, সেইটো কাৰণে বেয়া লাগিছে। ৰাতিয়ে তাক ভালকৈ কিবা এটা বনাই দিব লাগিব স্পেচিয়েলকৈ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ডিছ। অ'কে, ফ্লিপকাৰ্টত এইটো এটা ড্ৰেছ দিছিলোঁ, সেইটো আহিলে। তাৰপিছত এই বেগ চক
এইকেইটা 200 সামথিং আছিলে, 6টা আহিছে এনেকুৱাকৈ। আৰু মই ভাবিছিলোঁ চাইজটো কেনেবাকৈ সৰু হ'ব নি, এনেই বোলো দেখিটো ভাল লাগিছে, কিন্তু নহয়। চাওক চাইজটো কিমান ডাঙৰ দেখিছে, বহুত ডাঙৰ। এতিয়া বস্তু নাই কাৰণে এনেকুৱা হৈছে। মোৰ কামখিনি কৰি হৈ গ'ল, কাপোৰখিনি সামৰিলোঁ, ইটো ৰুমত গৈ থলোগৈ, চব ঠিক ঠাক কৰি দিছোঁ মানে, কাৰণ ডিকি আহিলে যাতে চফা পায় চব। ৰুম চাফা কৰিলোঁ, তাৰপিছত বেগ 2টা ইউজ কৰিলোঁ ইয়াত। এয়া দেখাম আপোনালোকক, এটা প্লাবিদাক দিছোঁ, তাই কিবা থওঁ বুলি ক'লে থ'ব পাৰিব, বাকী মাহঁতক লাগিলেও দি দিম মই, কাৰণ মোৰ 2টাহে ইউজ হৈছে। এইকেইটা চাওক কিমান ডাঙৰ ডাঙৰ দেখিছে। তলৰটোত ভৰ্তি আছে, ওপৰটোত অকল এটা ড্ৰেছে আছে। ইয়াতে চাফা লাগিছে দেখিবলৈ জেগাটো, নহ'লে ইয়াতে ৰাখিব লাগে সদায়। আজি আনকালে আপোনালোকক কাটিবলৈ লোৱাৰ পৰা দেখাওঁ, আজি সামৰিলোঁ আৰু। এইফালে বনাই আছোঁ ব্ৰকলি, বন্ধাকবি, তাৰপিছত মটৰ আৰু গাজৰ দি পিনি আলু দি দিছোঁ। মই আকৌ মিক্স ভাজি খাই বিৰাট ভাল পাওঁ। ৰঙালাও আছিলে, ৰঙালাও দি মূলা তেনেকৈ কৰি ফুলকবি দি বনাম বুলি, সেইটো কাৰণে ৰঙালাওটো ইয়াত দি দিয়া নাই। এতিয়া আমাৰ কলডিলৰ চব্জি আছে, মাছৰ পেটু আজি ভাত দি পিনিয়ে ভাজি দিয়া হ'ল। পাপাই বেঙেনা দিলে যিহেতু খাব নোৱাৰে, সেইকাৰণে আৰু বেছি পেটুও নাছিলে দুভাগ কৰিবলৈ, বেঙেনা দি আকৌ ভাত দি, সেইটো কাৰণে কমকৈ আছিলে কাৰণে একেবাৰে ভাত দিয়ে ভাজি দিয়া হ'ল। আৰু সেয়াই ডিকি আজি খাবলৈ আহি যোৱা হ'লে, টাইমত পোৱাহি হ'লে ভাল লাগিলেহেঁতেন তেতিয়া, কাৰণ কালিৰ পৰা সি ৰাতিপুৱাই যোৱা ন, ভাত খোৱাই নাই, আমাৰ ঘৰৰ ভাত মানে সি পোৱাই নাই। আৰু সি আপোনালোকে জানেই যিহেতু আগৰ পৰা যোনে যোনে ভিডিঅ' চাই, যে সি বাহিৰত যদি কিবা এটা খায়, ঘৰত আহি ইমানকণ হ'লেও ভাত খাব। সি ঘৰৰ ভাত খাই বেছি ভাল পায়, সেইটো কাৰণে আজিকালি আমি লাঞ্চ বা ডিনাৰ কৰাকৈ বহুত কমেই যাওঁ, মানে সি ঘৰত খাই বেছি ভাল পায়। সেইটো কাৰণে বাহিৰত জাষ্ট ইভিনিং খাব পৰা পাস্তা বা আপোনাৰ পাস্তা হওক, পিজ্জা হওক, সেইখিনি সি খাই বহুত ভাল পায়। সেইটো কাৰণে তেনেকুৱা খাবলৈ যাওঁ মই, আহি যাতে ঘৰত সি ভাত কেইটামান খাব পাৰে। বেয়াও লাগিছে ল'ৰাটোৱে, কালিও ঘৰত এসাঁজ ভাত খাব নাপালে, আজিও সেই ৰাতিয়ে পাবহি। তথাপিতো বনাই থৈছোঁ, তালৈ অকণমান থৈ দিম, তেতিয়া ৰাতি সি খাব পাৰিব। মা যায় ডাঙৰ জেঠাই ঘৰলৈ, বাই বাই দিয়ে আছে তাকে কৈছে। এনেই বৰ দূৰলৈ যাব, ওচৰতে আমাৰ ঘৰৰ পৰা খোজকাঢ়ি গ'লে 10 মিনিটমান লাগিব। তাৰপিছত আজি আমাৰ মা আগৰ বছৰ আনি দিয়া মোজা কিছু পিন্ধা নাই, নতুন মোজা আনি দিলে। আজি ৰিকিয়ে আনি দিলে, সিও ল'ৰা মানুহ ক'তনো জানে আৰু, আমিবোৰে কিনি দিলেহে। সেইটো কাৰণে ভালকৈ আঙুলি আছেনে নাই চাওঁ। মতা মানুহৰ টাইপৰ মোজাযোৰ আনি দিলে, মানে জোতাৰ লগত যিযোৰ পিন্ধে, লেডিজৰে হয়, কিন্তু লেডিজৰ আপোনাৰ আঙুলি নথকাকৈ পাইছে। তাৰপিছত সেই আগৰ বছৰ আনি দিয়া এযোৰকে পিন্ধিছে আকৌ এতিয়া। তাকে কৈছোঁ মই বোলো মোৰো এযোৰ হেৰালে বোলো এপাত কাপোৰৰ মাজত ক'ৰবাত। মই আকৌ ইমান আঙুলি লগাটো মানে ইমান নিপিন্ধোঁ, আপোনাৰ নিপিন্ধোঁ মানে মোৰ চেণ্ডেলবোৰ চব শ্লিপাৰ টাইপহে, আৰু জোতাৰ লগততো মই আঙুলি লগা নিপিন্ধোৱে। চ' সেইটো কাৰণে মোৰ দুযোৰে আছিলে, তাৰে এযোৰ হেৰালে এপাত। তো তাকে মোলৈ নিজলৈ আনিম বোলো, তাৰপিছত মালৈ তেতিয়া লৈ আহিব লাগিব। আৰু টিকিলে ৰৈ আছোঁ আৰু চব কাম কৰি মেলি আজৰি। কিন্তু বতৰ চাওক, এতিয়া আন্ধাৰ টাইপ হৈ গ'ল, এই 3টা বজাই নাই। এয়া মা গৈ আছে, মা মোজা কালাৰটো ইয়াৰ পৰাই ধৰিব পাৰিছোঁ, দেখিছে বেঙুনীয়া কালাৰ। এতিয়া বাজিছে 5:35 আৰু ডিকি জাষ্ট আহি পাইছেহি। তো তাক চাহটো বনাই দিওঁ, মনটো ভালে লাগিছে। হোৱাই নাই মই গম পাইনে, হোম বুলি ল'লোঁ। আশ্ৰমখন চাই আছোঁ, মই বোলো এখন চোৱাই নাছিলোঁ, তো চাই লওঁ বোলো পটাপট। তাৰপিছত এতিয়া আহি মোলৈ পেষ্ট্ৰি লৈ আহিছে, কিনাইছোঁ যে মোলৈ অকল মিঠাই খুৱাইছে মোক। তাৰপিছত এতিয়া পটাপট যাওঁ, চাহটো বনাই আনো তালৈ, মনটো ভাল লাগিছে এতিয়া। পেষ্ট্ৰি লৈ আহিছে, কেক অলৰেডি আনি থোৱা আছিলে, মই বাটাৰ কেক খাই বিৰাট ভাল পাওঁ, তো সেইটো কাৰণে পেষ্ট্ৰিকে আনিছে, তাইকো দিওঁ। ডিকিক ব্ৰেডত বাটাৰ ধুনীয়াকৈ লগাই দিছোঁ, ই ব্ৰেড বাটাৰ খাই বহুত ভাল পায়। তাৰপিছত এফালে সি ক্ৰীম নাখাওঁ বুলি কৈছে, এতিয়া নৰ্মেল বাটাৰ কেক আনি থোৱা আছিলে, সি আনি থৈছিলে, তাৰে এপিচ কাটি দিলোঁ। এয়া ৰাতি 9টামান বজাত প্লাবিতা মাকৰ গাটো বেয়া হ'ল, সেইটো কাৰণে আমি তাহাঁতৰ ঘৰলৈ আহিছোঁ। তাহাঁতৰ ঘৰটো আমাৰ ঘৰৰ ছাইডতে, এতিয়া দেখিলে নহয় আপোনালোকে। তো ৰাতি এফালে আমি প্ৰিপাৰেশ্যন কৰিছোঁ খানাৰ, তাৰপৰা তেওঁলোককো যিহেতু খানা দিব লাগিব, এফালে মাও লাগি গৈছে, ময়ো লাগি গৈছোঁ দুইজনী। এফালে দুপৰীয়া খানাও থাকিলে। এয়া আজি আপোনালোকক দেখাবলৈ নহ'ল, তালৈ এপাক গ'লোগৈ যে, আহি আকৌ লগালগ বনোৱাত লাগিলোঁ। কিনো বনাইছোঁ ভালকৈ আপোনালোকক হেৰি কৰা নহ'ল, এতিয়া পটাপট দুফালে পাতি থৈছোঁ। তাৰপৰা চিকেনটো ডান হৈ গ'ল, বাকী দালি তাই বনালে, তাৰপৰা ভাতটো মায়ে তুলিলে। চ' আজি সেয়াই হৈ যাব। চব্জি আপোনালোকক দেখালে যিমানখিনি আছে দুপৰীয়া, সেইখিনিও গৰম কৰি দিম।
আমাৰ আইটেম মানে আপোনাৰ কি হয়, পাপাই কিছুমান খাব নোৱাৰে, সেইটো কাৰণে এক্সট্ৰাকৈ বনাব লাগে, তেনেকুৱাকৈও হৈ যায়। আৰু মাংসটো পাপাই নাখায়, মায়েও ইমান নাখায়, আৰু মাৰ ইউৰিক এচিডটো অকণমান বেছিকৈ পাইছে। আপোনালোকে জনাবচোন কিবা আছে নেকি খোৱা বস্তু, এনেইতো জানো বা পচলা খাব লাগে বুলি, অকণমান বেছি পাইছে, সেইটো কাৰণে আমাক মাংসটো দিয়াই নাই, মাছ বনাই থৈছোঁ। পিঁয়াজটো এইফালে আমি পটাপট খাই মেলি লৈছোঁ। আমি নিজে খাই বৈ আকৌ পেকিংখিনিও কৰিব লাগিব নহয়, দি পঠিয়াবৰ কাৰণে। এইফালে চব্জি গৰম কৰি আছোঁ, আৰু আমি খাই বৈ উঠি মই পেকিঙত লাগি গ'লোঁ। আপোনালোকক আৰু ভিডিঅ' কৰা নহ'লেই মানে দেখাবলৈ আৰু, চ' পটাপট এইখিনিত লাগি আছোঁ। আকৌ নেক্সট ভিডিঅ'তহে লগ পাম দেই, বাই বাই।